জয় জয়তে আসাম টেকনিকেল হেল্পৰ পৰা আপোনালোকৰ কাৰণে এখন হেল্পফুল ভিডিঅ' লৈ আহিলোঁ। আপোনালোকে যদি এতিয়ালৈকে টয়লেটৰ টকা পোৱা নাই, টয়লেটৰ এপ্লাই কৰিছে কিন্তু টকা পোৱা নাই, এইটো কাম কৰিলে আপোনালোকে টয়লেটৰ পেণ্ডিং থকা টকা পাই যাব। কেনেকৈ কৰিব? পোনপ্ৰথমে আপোনালোকে আপোনাৰ মোবাইলৰ গুগল বা ক্ৰমত আহিব, অহাৰ পিছত আপোনালোকে সাৰ্চ কৰিব পিজি পৰ্টেল। সাৰ্চ কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলখাই আহি যাব। এইখন পেজ খোলখাই আহি যোৱাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব সাইনিং। আপোনালোকে সাইনিঙত ক্লিক কৰিব। সাইনিঙত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলখাই আহি যাব। আপোনালোকে ইয়াতে লগইন কৰিব লাগিব। যদি আপোনালোকে ৰেজিষ্টাৰ কৰা নাই তেনেহ'লে আপোনালোকে অলপ স্ক্ৰল কৰিলে দেখা পাব ক্লিক হেয়াৰ টু সাইন আপ। আপোনালোকে সাইন আপ কৰি ল'ব আৰু সাইন আপ কৰাৰ পিছত আপোনালোকে ইউজাৰ আইডি আৰু পাছৱৰ্ড পাই যাব। ইউজাৰ আইডি ইয়াতে বহাই দিব আৰু পাছৱৰ্ডটো ইয়াতে বহাই দিব আৰু সিকিউৰিটি কোডটো ইয়াতে বহাই আপোনালোকে লগইন কৰি ল'ব। লগইন হোৱাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব লজ পাব্লিক গ্ৰিভেন্স। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ৰাইট ক্লিক আছে। ৰাইট ক্লিক কৰি আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এইখন পেজ খোলখাই যাব। আপোনালোকে আকৌ অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব মোৰ। আপোনালোকে মোৰত ক্লিক কৰি দিব। মোৰত ক্লিক কৰাৰ পিছত আপোনালোকৰ সন্মুখত এনেকৈ আহি যাব। আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব ড্ৰিংকিং ৱাটাৰ এণ্ড চেনিটেশ্যন। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ লগে লগে আপোনাৰ পেজটো অলপ লোডিং হ'ব। লোডিং হোৱাৰ পিছত আপোনালোকৰ সন্মুখত এইখন পেজ খোলখাই আহি যাব। আপোনালোকে আকৌ অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব সিলেক্ট মেইন কেটেগৰী। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব স্বচ্ছ ভাৰত মিছন ৰিলেটেড ৰুলাৰ। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে আকৌ অলপ স্ক্ৰল কৰিলে ইয়াতে দেখা পাব সিলেক্ট নেক্সট লেভেল কেটেগৰী। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব 3 নম্বৰত টয়লেট ৰিলেটেড। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আকৌ আপোনাৰ সন্মুখত আহি যাব নেক্সট লেভেল কেটেগৰী। আপোনালোকে ইয়াতে ক্লিক কৰি দিব। ইয়াতে ক্লিক কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব যে ইয়াৰ পৰা আপোনালোকে আৰু কেইটামান অপশ্যন পাব যে ৰিকুৱেষ্ট ফৰ হাউচ হোল্ড লেট্ৰিন পেণ্ডিং উইথ গভ পঞ্চায়ত। তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে দেখা পাব টয়লেট ডিলাই ইন ইনএক্টিভ পেমেণ্ট। আপোনালোকে সেইটো চিলেক্ট কৰিব ল'ব পাৰিব। যিটো হয় আপোনালোকে ষ্টেটাছটো চাই যিটো হ'ব আপোনালোকে সেইটো ইয়াতে চিলেক্ট কৰি ল'ব। তাৰপিছত আপোনালোকে ইয়াতে ষ্টেটটো চিলেক্ট কৰি ল'ব। ষ্টেটটো চিলেক্ট কৰি লোৱাৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব ইয়াতে আপোনাৰ ফুল এড্ৰেছটো লিখি দিব। ইয়াতে এটা আপোনাৰ নোট বা গ্ৰিভেন্স লিখি দিব লাগিব। আই এম এ মেম্বাৰ অফ ভেৰি পুৰ ফেমিলি বাট আই হেভ নট য়েট ৰিচিভ দ্য গভৰ্ণমেণ্ট টয়লেট প্ৰভাইড বাই দ্য গভৰ্ণমেণ্ট চ' আই নিড এ টয়লেট। এনেকৈ আপোনালোকে লিখি দিব লাগিব। তাৰপিছত আপোনালোকে আপোনাৰ যিটো এপ্লিকেশ্যন আই ডি আছে ইয়াতে লিখি দিব। নেম লিখি দিব, ভিলেজ লিখি দিব, পোষ্ট অফিচ লিখি দিব, ডিষ্ট্ৰিক্ট লিখি দিব, পিনক'ডটো লিখি দিব। তাৰপিছত আপোনালোকে দেখা পাব ষ্টেটটো লিখি দিব। লিখি দিয়াৰ পিছত তাৰপিছত আপোনালোকে ইয়াতে দেখা পাব যে চুজ ফাইল। ইয়াতে আপোনালোকে আপুনি যিটো টয়লেট এপ্লাই কৰিছে সেইটো ফৰ্ম যদি থাকে ইয়াতে আপলোড কৰি দিব আৰু যদি নাথাকে তেনেহ'লে ইয়াতে আপোনালোকে আপোনাৰ আধাৰ কাৰ্ডটো আপলোড কৰি দিব। আধাৰ কাৰ্ডটো আপলোড কৰি দিয়াৰ পিছত আপোনালোকে ভিডিঅ' পত আপলোড কৰি দিব। কৰি দিয়াৰ পিছত আপোনালোকে এটাচত ক্লিক কৰি দিব। এটাচত ক্লিক কৰাৰ পিছত আপোনালোকে সন্মুখত এনেকৈ আহি যাব ফাইল এটাচড ছাকচেছফুলি। তাৰপিছত আপোনালোকে নেক্সটত ক্লিক কৰি দিব। নেক্সটত ক্লিক কৰাৰ লগে লগে আপোনাৰ সন্মুখত এখন নতুন পেজ খোলখাই আহি যাব। আপোনালোকে স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত আপোনালোকে ইয়াতে দেখা পাব কি কি চিলেক্ট কৰিছে সকলো আহি যাব। তাৰপিছত আপোনালোকে ইয়াতে আপোনাৰ নামটো আহি যাব। সকলো আপুনি যে ৰেজিষ্টাৰ কৰিছে সেইবোৰ ডিটেইলছ ইয়াতে আহি যাব। আহি যোৱাৰ পিছত আপোনালোকে অলপ স্ক্ৰল কৰিব। স্ক্ৰল কৰাৰ পিছত ইয়াতে আপোনালোকে দেখা পাব যে এটা সিকিউৰিটি কোড দিয়া আছে। এই সিকিউৰিটি কোডটো ইয়াতে বহাই দিব। বহাই দিয়াৰ পিছত তাৰপিছত আপোনালোকে দেখা পাব সাবমিট। আপোনালোকে সাবমিটত ক্লিক কৰি দিব। সাবমিটত ক্লিক কৰি দিলে আপুনি যে টয়লেটৰ টকাটো পোৱা নাই সেইকাৰণে আপুনি এটা কমপ্লেইন জনালে বা কমপ্লেইন কৰিলে সেইটো কমপ্লেইন চাই আপোনাৰ টকাটো অতি সোনকালে সোমাই দিব। আৰু যিসকলে মোৰ চেনেলত নতুন ভিজিট কৰিছে সেইসকলক মই অনুৰোধ জনাইছোঁ মোৰ চেনেলখন ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব। যিসকলে অলৰেডি ছাবস্ক্ৰাইব কৰিছে সেইসকলক মই বহুত ধন্যবাদ জনাইছোঁ মোৰ লগত থাকিবলৈ। মই যিহেতু সাবমিট কৰিছোঁ সেইকাৰণে মই আকৌ সাবমিটত ক্লিক কৰিব নোৱাৰিলোঁ যেহেতু মই সাবমিট অলৰেডি কৰি দিছোঁ। এনেকৈ আপোনালোকে কমপ্লেইন কৰি আপোনালোকৰ টয়লেটৰ টকাটো সোনকালে পাই যাব। এনেকৈ আপোনালোকে
কমপ্লেইনটো কৰি ল'ব।